হেল্ল' ফ্ৰেণ্ডছ, ভালে আছেনে? আজি আকৌ নতুন ৰেচিপি এটা লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। সেয়া হৈছে ময়দা আৰু নাৰিকলেৰে বনোৱা লাড়ু। আহকচোন চাওঁ কেনেকৈ বনায়। এয়া ৰেচিপিটোৰ বাবে প্ৰথমতে আমি লৈছোঁ খিচমিচ কেইটামান, ডাব নাৰিকল এটা আছিল সৰু সৰুকৈ কাটিছোঁ, এয়া ইলাচি দুটামান, বাদাম ল'ম। বাদামখিনি অকণমান টাৱাত গৰম কৰি ল'ম, কাৰণ বাকলিটো গুচাবলৈ সুবিধা হ'ব। এয়া দেখিছে গুচাই লৈছোঁ। আপোনালোকে কাজু বাদামো দিব পাৰে। এতিয়া নাৰিকলখিনি ভালদৰে মিক্সিত গুড়ি কৰি লৈছোঁ। আৰু এয়া লাগিব ঘিউখিনি কিন্তু আপোনালোকে যি আছে তাকেই দিব পাৰে। মোৰ ওচৰত অন্নপূৰ্ণা আছিলে। এয়া চেনি এবাতি লৈছোঁ। চেনিখিনি মিক্সিত ভালদৰে মিহি কৰি পিচি লৈছোঁ। আৰু এয়া ময়দা এবাতি। এতিয়া প্ৰথমতে কেৰাহীখন গৰম হ'বলৈ দি 2 চামুচমান ঘিউ লৈছোঁ। আপোনালোকে ময়দাৰ জোখেৰে ঘিউটো কম বেছি ল'ব পাৰে। এয়া ধুনীয়াকৈ ময়দাখিনি এতিয়া 5 মিনিটমান ভালদৰে ভাজিম। ভাজোঁতে আপোনালোকে ধ্যান ৰাখিব যাতে জুইটো একেবাৰে কম কৰি ৰাখে, কাৰণ দেই যাব পাৰে। এয়া মই ভাজি লৈছোঁ ভালদৰে। ধুনীয়া এটা সুগন্ধ ওলাব ভাজি থাকোঁতেই। এতিয়া বাদামখিনি দি দিম। বাদাম দি দিছোঁ। ধুনীয়াকৈ লৰাই গোটেইখিনি মিহলি কৰি ভাজি আছোঁ। আপোনালোকে কেনে পালে ভিডিঅ'টো চাই মোক জনাবচোন। এই ৰেচিপিটো এনেকুৱা ধৰণৰ লাড়ু আলহী আহিলে ঘৰতে আপোনালোকে বনাই দিব পাৰে অতি সহজে। এতিয়া আমি নাৰিকল অলপ আৰু খিচমিচখিনি ধুনীয়াকৈ দি দিম। মই অকণমান নাৰিকল ৰাখিছোঁ, পিছলৈ লাগিব, আপোনালোকে দেখা পাব ভিডিঅ'টোত। আৰু এয়া খিচমিচখিনি। এতিয়া গোটেইখিনি আকৌ ভালদৰে মিহলাই আমি 10 মিনিটমান সময় ভালদৰে ভাজিব লাগিব। এনেদৰে আপোনালোকে ভাজি ল'ব। আৰু এয়া ভজা হোৱাৰ পিছতে ৰঙচুৱা এটা ৰং আহিব। আৰু এইখিনি এতিয়া মই চেনি গুড়িৰ সৈতে একেলগে এখন প্লেটত লৈ লৈছোঁ। আৰু এতিয়া অকণমান বাতি এটাত ঘিউ লৈছোঁ। ঘিউখিনি কিয় লাগিব দেখাম। আৰু ইয়াত দেখিছে চেনি গুড়িখিনিৰ লগত মই ময়দাখিনি ধুনীয়াকৈ মিহলাই লৈছোঁ, যাতে ভালদৰে চেনি আৰু ময়দাৰ মিশ্ৰণটো হৈ উঠে। এতিয়া আমি গোটেইখিনি নাৰিকল বাকি ৰোৱাখিনি সেই হটকেছ এটাত এনেদৰে দি দিছোঁ। মই আপোনালোকক কৈছিলোঁৱেই কি কৰিম, আপোনালোকে ভিডিঅ'টোৰ শেষলৈ গম পাব। আৰু এয়া দেখিছেনে ঘিউ যে লৈছিলোঁ, অকণ অকণ হাতত লগাই আমি লাড়ুবোৰ বনাই যাম, কাৰণ কেঁচা ঘিউৰ যিটো সোৱাদ, সেই সোৱাদটো লাড়ুত পৰিলে বৰ টেষ্টি হৈ উঠে। এনেদৰে আপোনালোকে লাড়ুবোৰ বনাই যাব পাৰিব আপোনালোকৰ নিজৰ জোখ অনুসৰি। কিছুমানে ডাঙৰ কৰি ভাল পায়, কিছুমানে সৰু কৰি ভাল পায়। আৰু এই দেখিছে এয়া কি সুন্দৰকৈ লাড়ুখিনি হৈ উঠিলে। নাৰিকল বাহিৰে বাহিৰে লাগি ধৰিছে অকণ অকণ কৰি, বৰ সোৱাদ লাগে এনেদৰে। আৰু এনেদৰে হৈ গ'ল আমাৰ লাড়ুখিনি বনোৱা। গতিকে ক'ব ভিডিঅ'টো চাই কেনে পালে। আৰু আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।